মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে FIR निर्देश। अगर मेरे बुरे ऊपर केस दिया है तो अरेस्ट कर लो, क्या आपत्ति है? অসম আৰক্ষীক বাধ্য কৰাব নেকি উচ্চতম ন্যায়ালয়ে? শুনানিৰ দিন ঘোষণাৰ অপেক্ষাত সমগ্ৰ অসম। দেশৰ ৰাজনীতিত এতিয়া এটা ডাঙৰ প্ৰশ্ন। ইতিহাসত প্ৰথমবাৰৰ বাবে এজন বাহাল থকা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে হ'ব নেকি FIR? পইণ্ট ব্লেক শ্বট ভিডিঅ' বিতৰ্কই এতিয়া চুইছেগৈ উচ্চতম ন্যায়ালয়ৰ মজিয়া। BJP-য়ে ডিলিট কৰা এটা ভিডিঅ' এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে কঢ়িয়াই আনিছে বৃহৎ আইনী সংকট। বিৰোধীৰ অভিযোগ, এই ভিডিঅ'টো কেৱল নিৰ্বাচনী প্ৰচাৰ নহয়, এয়া হ'ল মুকলি গণহত্যাৰ উচতনি। অসম আৰক্ষীয়ে এতিয়ালৈকে FIR লোৱা নাই যদিও উচ্চতম ন্যায়ালয়ে যদি কঠোৰ স্থিতি গ্ৰহণ কৰে তেন্তে অসম চৰকাৰৰ বাবে ই হ'ব এক চৰম অস্বস্তিকৰ পৰিস্থিতি। এজন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে SIT গঠনৰ দাবী এতিয়া ৰাজ্যৰ ৰাজনীতিত খলকনি তুলিছে। ইফালে মুখ্যমন্ত্ৰীৰ হুংকাৰ, গ্ৰেফতাৰ কৰিব লাগে কৰক, মই কাৰাগাৰলৈ যাবলৈ সাজু। অৱেইছিয়ে হায়দৰাবাদত গোচৰ তৰিছে, গৌৰৱ গগৈ ৰাজপথত প্ৰতিবাদ কৰিছে, কিন্তু হিমন্ত বিশ্ব শৰ্মা এতিয়াও নিজৰ স্থিতিত অটল। তেওঁৰ স্পষ্ট কথা, অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে তেওঁৰ যুঁজ চলি থাকিব, সেয়া আইনী যুঁজেই হওক বা ৰাজনৈতিক। BJP-য়ে ভিডিঅ'টো ডিলিট কৰি দিছে, কিন্তু ইয়াৰ প্ৰভাৱ এতিয়াও নোহোৱা হৈ যোৱা নাই। কি হ'ব সৰ্বোচ্চ ন্যায়ালয়ৰ শুনানিৰ পৰৱৰ্তী দিনত? এয়া BJP-ৰ কোনো পৰিকল্পিত চাল নেকি? নে সঁচাকৈ বিপাঙত পৰিছে মুখ্যমন্ত্ৰী? নিউজ ডেস্ক ৰিপৰ্ট, NETV।